পিকচাৰটো এডিট কৰিবলৈ প্ৰথমতে পিকচাৰ এপটো অ'পেন কৰি ল'ব লাগিব। অ'পেন কৰি প্লাছ চিনটোত ক্লিক কৰিলে, ক্লিক কৰি ড্ৰ লিখা আছে, ড্ৰত যাব লাগিব। ড্ৰত লিখাৰ পিছত এইটো ক্ৰিয়েট নিউ, তাত 1200 ইনটু 7 চামথিং আছে, এইটো ক্লিক কৰিলে হ'ল। এইটো 1200 চাইজটো ল'ব লাগিব। চাইজটো লোৱাৰ পিছত টেক্সটত যাব লাগিব। এইটো প্ৰথমে ছেভ কৰি লয়, এডিট ইমেজত গৈ টেক্সটত গৈ টেক্সটটো টাইপ কৰি ল'লোঁ। ৰেড কালাৰ দি দিওঁ। কৰিলে হ'ল। নেক্সট আৰু এটা ইমানটো কৰি ল'লোঁ। একচুৱেলি ফটোটো যোনটো এইটো একদম যোনটো নাম থাকিব সেইটো একদম মাজত কৰিব লাগে বস্তুটো। মোৰ জোনাক এডিটিং হয়, তো মই জোনাক এডিটিং টাইপ কৰি লওঁ। জোনাক JUNSC এনেকৈ জোনাক এডিটিং তলত হ'ব এইটো এডিটিংটো। এডিটিং বুলি লিখি দিলোঁ। কালাৰটো মই টেক্সচাৰ দিছোঁ এইটোত, কাৰণ অলপ দেখাত প্ৰফেচনেল টাইপ হ'ব লাগিব বস্তুটো। ব্লেক কালাৰ টেক্সচাৰটো দিছোঁ। ইমানটো মানে দি কেনে ৰাইট চাইডত ক্লিক কৰি দিলে হ'ল। জেগাটো পোৱাৰ পিছত এতিয়া গৈ ৰিচাইজ কৰি ল'লে হ'ল। 1000 থাকিলে নহ'ব, এইটো 3000 চামথিং হ'ব লাগিব। 3000 ওপৰ হ'লে ভাল। তাৰপিছত ড্ৰত গৈ এইটো ছেভ কৰি দিলে হ'ল। আপোনাৰ কভাৰ পিক ৰেডি হৈ যাব। এইটো গৈ এতিয়া আপুনি নিজৰ নাম, চেনেলৰ নাম দি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বাকী এডিটিং কেনেকৈ কৰে কি কৰে লৈ আনিম, মই ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিলে হ'ল চেনেলটো।